Guys, welcome to my YouTube channel. So let's get started. আজি আমি আগন্তুক অসমৰ আহিব লগা পৰীক্ষাসমূহৰ বাবে অসমৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। এই সব কুৱেশ্যন এনচাৰ অসম পলিটিৰ ওপৰতে আছে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। The source of maximum income to পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন ইজ পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ সৰ্বোচ্চ আয়ৰ উৎস হ'ল লোকেল টেক্সেছ, ৰিজনেল ফাণ্ডছ, গভৰ্ণমেণ্ট গ্ৰাণ্টছ, শ্বেয়াৰ ইন ইউনিয়ন গভৰ্ণমেণ্ট ৰেভিনিউ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি। অ'কে, আৰু ইয়াত ক নম্বৰটো হৈ যাব। অসমীয়াটো আপোনালোকে মিলাই যাব। 2 নম্বৰ, which is at the apex of the three-tier system of পঞ্চায়তী ৰাজ। পঞ্চায়তী ৰাজৰ তিনিস্তৰীয় ব্যৱস্থাৰ শিখৰত কোনটো আছে, ওপৰতকৈ একদম সকলোতকৈ ডাঙৰ কোনটো? এ গ্ৰাম সভা, বি গ্ৰাম পঞ্চায়ত, চি জিলা পৰিষদ আৰু ডি পঞ্চায়তী সমিতি। তো ইয়াৰ অপশ্যন নম্বৰ ইয়াত চিটোৱে উদ্ধ হৈ যাব জিলা পৰিষদ, আৰু ইয়াতো জিলা পৰিষদে হ'ব। অপশ্যন 3 নম্বৰ কুৱেশ্যন, which one of the following amendments of the Constitution of India deals with the issue of strengthening the পঞ্চায়তী ৰাজ। ভাৰতৰ সংবিধানৰ তলত দিয়া সংশোধনীসমূহৰ ভিতৰত কোনটো সংশোধনী পঞ্চায়তী ৰাজ শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হৈছে? এ 42, বি 44, চি 73 আৰু ডি 86। তো ইয়াৰ আমাৰ অপশ্যন নম্বৰ চিটো শুদ্ধ হৈ যাব, অৰ্থাৎ 78 হ'ব লাগিছিল ইয়াত, এইটো ML হৈছে, চৰি হা। 4 নম্বৰ, the first of items which may be entrusted to the panchayat is given in the পঞ্চায়তসমূহৰ ওপৰত ন্যস্ত কৰিব পৰা বাস্তৱ তালিকা নিম্নোক্ত দিয়া হৈছে। এ 11th schedule, বি 12th schedule আৰু চি 17th schedule আৰু ডি ষ্টেট লিষ্ট। তো ইয়াৰ আমাৰ অপশ্যন নম্বৰ এইটো উদ্ধ হৈ যাব, অৰ্থাৎ 11 নম্বৰ শ্বেডিউলত পঞ্চায়তী ৰাজৰ কথা কোৱা হৈছে। 5th, in which of the following states was the পঞ্চায়তী ৰাজ ফাৰ্ষ্ট ইন্ট্ৰডিউচ। তলৰ কোনখন ৰাজ্যত পঞ্চায়তী ৰাজ প্ৰথমে প্ৰৱৰ্তন কৰা হৈছিল? এ ৰাজস্থান, বি গুজৰাট, চি উত্তৰ প্ৰদেশ আৰু ডি বিহাৰ। তো ইয়াৰ ৰাজস্থানটো শুদ্ধ হৈ যাব, অপশ্যন নম্বৰ এ। 6 নম্বৰ কুৱেশ্যন, বলৱন্ত ৰায় মেহতা কমিটি suggested that the structure of পঞ্চায়তী ৰাজ should consist of। বলৱন্ত ৰায় মেহতা কমিটিয়ে পঞ্চায়তী ৰাজৰ গাঁথনিত নিম্নোক্ত বিষয়সমূহৰ দ্বাৰা গঠিত হ'ব লাগে বুলি পৰামৰ্শ আগবঢ়ায়। এ the village, the block and the district level, the mandal and the district level, the village, the district and the state levels, the village, the mandals, the district and the state level। তো আমাৰ ইয়াৰ অপশ্যন নম্বৰ এটো ইয়াত শুদ্ধ হৈ যাব, অৰ্থাৎ সৰি এটো শুদ্ধ হৈ যাব, বিটো নহয়, এটো শুদ্ধ হ'ব, কটো শুদ্ধ হ'ব, গাঁও, ব্লক আৰু জিলা পৰ্যায়। 7 নম্বৰ কুৱেশ্যন, পঞ্চায়তী ৰাজ was started in the country in। দেশত পঞ্চায়তী ৰাজ আৰম্ভ হৈছিল। এ 1957, বি 1959, চি 1952, ডি 1951। তো আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈ যাব 1959। অ'কে। 8 নম্বৰ কুৱেশ্যন, who is to conduct the election to the panchayats and the municipalities। পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচন কোনে কৰিব? এ ষ্টেট গভৰ্ণমেণ্ট, বি চেণ্ট্ৰেল গভৰ্ণমেণ্ট, চি চেণ্ট্ৰেল ইলেকশ্যন কমিশ্যন, ডি চেণ্ট্ৰেল ইলেকশ্যন কমিশ্যন। তো আমাৰ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে জনাব। ইয়াত চি নম্বৰটো হৈ যাব ষ্টেট ইলেকশ্যন কমিশ্যন। অ'কে, অৰ্থাৎ ইভাগে গ নম্বৰটো হ'ব। A municipality corporation is set up in the city with a population of not less than। পৌৰ নিগম এখন চহৰত স্থাপন কৰা হয় যাৰ জনসংখ্যা নিম্নোক্ততকৈ কম হ'ব নোৱাৰে। পৌৰসভা হ'বলৈ কিমান মেক্সিমাম পপুলেশ্যন লাগে? এ 1 লাখ, বি 12 লাখ, চি 10 লাখ আৰু ডি 5 লাখ। আমাৰ ইয়াত চি নম্বৰটো উদ্ধ হৈ যাব, অৰ্থাৎ 10 লাখ লাগে, 10 লাখ। 10 নম্বৰ, which of the following states has no পঞ্চায়তী ৰাজ institution at all। তলৰ কোনখন ৰাজ্যৰ পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ একেবাৰেই নাই? এ আসাম, অসম হ'ব লাগিছিল, চলে স্পেলিংটো ভুল হৈছে, ইয়াতো ভুল হৈছে। বি কেৰেলা, চি ত্ৰিপুৰা, ডি নাগালেণ্ড। তো ইয়াৰ শুদ্ধ উত্তৰ নাগালেণ্ডটো হৈ যাব। 11 নম্বৰ কুৱেশ্যন, হু ইজ দ্য এক্সিকিউটিভ হেড অফ দ্য মিউনিচিপালিটি কৰ্পৰেশ্যন। পৌৰ নিগমৰ কাৰ্যবাহী মুৰব্বী কোন?
এ মেয়ৰ, বি সেক্ৰেটাৰী, সি কমিশনাৰ, ডি ডেপুটি মেয়ৰ। আমাৰ ইয়াত মেয়ৰটো শুদ্ধ হৈ যাব। 12 নম্বৰ স্পেচিয়েল ৰিপ্ৰেজেণ্টেশ্যন ইন পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন ইজ গিভেন টু। পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহত বিশেষ প্ৰতিনিধিত্ব দিয়া হয়। এ ওমেন, বি বেকৱাৰ্ড ক্লাছেছ, চি কোঅপাৰেটিভ ছ'চাইটিজ, ডি অল অফ দ্য এবাভ। তো ইয়াত গোটেইকেইটাকে দিয়া হয়, গতিকে অপশ্যন নম্বৰ ডিটো শুদ্ধ হৈ যাব। 13 নম্বৰ কুৱেশ্যন এ পাৰ্চন টু বি কোৱালিফাইড ফৰ ষ্টেণ্ডিং ইন পঞ্চায়ত ইলেকশ্যন মাষ্ট হেভ এটেইন দ্য এজ অফ। পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ যোগ্যতা অৰ্জন কৰিবলৈ এজন ব্যক্তিৰ নিম্নোক্ত বয়স কিমান হ'ব লাগিব। প্ৰথম মিনিমাম এজ এ 21 ইয়াৰ, বি হ'ব লাগিছিল 25 ইয়াৰ, আৰু তো চি হ'ব লাগিছিল 18 ইয়াৰ্ছ, আৰু ডি 30 ইয়াৰ্ছ। তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ 21 ইয়াৰ্ছ হৈ যাব। 14 নম্বৰ কুৱেশ্যন দ্য ইলেকশ্যনছ টু পঞ্চায়তছ আৰ টু বি হেল্ড। পঞ্চায়তসমূহৰ নিৰ্বাচন অনুষ্ঠিত হ'ব এ এভৰি 4 ইয়াৰ, বি এভৰি 5 ইয়াৰ, চি ৱেন দ্য ষ্টেট গভৰ্ণমেণ্ট ডিচাইডছ টু ডু ছ', ডি এট দ্য চেণ্টাৰ ডাইৰেক্টিভ। তো ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব এভৰি 5 ইয়াৰ, অৰ্থাৎ 5 বছৰৰ মূৰে মূৰে, প্ৰতি 5 বছৰৰ মূৰে মূৰে পঞ্চায়ত ইলেকশ্যন হয়। আৰু এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকিব। চ' মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।